হাই গাইজ, কি খবৰ? আজি আমি কথা পাতিম মমো চেলেঞ্জৰ ওপৰত। প্ৰিয়া প্ৰকাশ বেৰিয়াৰ আৰু মিউজিকেলি 4টা ছোৱালীৰ পিছত এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মমো গেম। সো ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম যে মমো গেম কি আৰু সঁচাকৈ মমো গেমছ খেলিলে মানুহ এটাৰ মৃত্যু হ'ব পাৰে নেকি। সো ফ্ৰেণ্ডছ, বলক ভিডিঅ'টো আৰম্ভ কৰো। চাওক, মমো গেমছ বুলি ক'লে আমাৰ নিশ্চয় এইটো ফটো মনলৈ আহে আৰু এইটো হৈছে একচুৱেলি এটা জাপানৰ পুতলা বনোৱা কোম্পানীৰ, আৰু সেই কোম্পানীটোৱে এনেকুৱা ধৰণৰ পুতলা বনায়, এনেকুৱা অলপ ভয় খোৱা ধৰণৰ পুতলা বনায়, আৰু এই পুতলাটোৰ নাম হৈছে মমো। আৰু এনেকৈয়ে এই গেমটোৰ নামো দিয়া হৈছে মমো গেমছ। চ' এই গেমছটো হৈছে যিকোনো মানুহক আননন নাম্বাৰেৰে ভয় খোৱা মেছেজ দিব, ভয় খোৱা ফটো দিব, আৰু এনেকৈ মানুহক ভয় খুৱায় আৰু মানুহক কয় যে আপোনাৰ মোবাইলটো হেক কৰিছো। এনেকৈ যিকোনো ধৰক ব্লু হুৱেলছৰ দৰে, আপোনালোকে ব্লু হুৱেলছৰ নাম শুনিছিল, ব্লু হুৱেলছৰ গেমৰ দৰে এইটো গেমতো তেনেকৈ হোৱাটছএপৰ জৰিয়তে ভয় খুৱাই আপোনাক এইটো কাম কৰিব দিব, সেইটো কাম কৰিব দিব। এনেকৈ যদি মানুহে কাম কৰি থাকে আৰু পিছত গেমছটোৱে কয় যে আপুনি যদি এইটো কাম কৰে তেনেহলে আপোনালোকে অৰিজিনেলি মমোক লগ পাব, মমো ধৰণৰ কিবা এটা লগ পাব। চ' মানুহক খেলিবলৈ দিয়ে এই গেমছটো আৰু মানুহে এনেকৈ খেলে। আৰু এটা নিউজ আহিছে এইটো আৰ্জেণ্টিনাৰ পৰা, আৰু আৰ্জেণ্টিনাত এনেকুৱা এটা 12 বছৰীয়া ছোৱালী এটা এই গেমছটো খেলি মৰা বুলি ধাৰণা কৰা হৈছে, পুলিচে কৈছে। চ' এনেকৈ এটা নিউজ আহিছে আৰু এনেকৈ সমগ্ৰ পৃথিৱীত ধৰক বৰ্তমান সমগ্ৰ পৃথিৱীতে বিয়পি পৰিছে মমো গেমছ বুলি। আৰু আমাৰ ইণ্ডিয়াত, ভাৰতত আমাৰ বহুতে বেছিকৈ এইটো বিয়পি পৰিছে। চ' ইউটিউবত যদি আপোনালোকে মমো গেমছ বুলি চাৰ্চ কৰে তেনেহলে আপোনালোকে পাইয়ে যাব বহুত ধৰণৰ বহুত ক্ৰিয়েটৰে বনাই থৈ দিছে ভিডিঅ' মমো গেমছৰ ওপৰত। চ' আপোনালোকে সেইবোৰ ভিডিঅ' চালে আপোনালোকে বিতংকৈ গম পাব মমো গেমছক আননন নাম্বাৰেৰে মেছেজ দিব, আৰু মেছেজ দি আপোনালোকক ভয় খুৱাব, অমুক তমুক যিকোনো ধৰণৰ কথা কব। চ' এনেকৈ আপোনালোকক ভয় খুৱাব, এইটো কাম কৰিব দিব, ভয়ানক কাম আপোনালোকক কৰিব দিব। আপোনালোকে যদি এই কামটো কৰি থাকে পিছত এই গেমছটো খেলি কিনে মৃত্যু হয় বুলি কোৱা হৈছে। আৰু এনেকৈয়ে আৰ্জেণ্টিনাৰ এটা 12 বছৰীয়া ছোৱালীৰ মৃত্যু হৈছে। চ' আপোনালোকে গম পালে মমো গেমছ কি। আৰু এতিয়া মই কম যে মমো গেমছ খেলি কিনে সঁচাকৈ মানুহ এটাৰ মৃত্যু হ'ব পাৰে নেকি। ধৰক হোৱাটছএপত এটা গেমছ খেলি, ধৰক হোৱাটছএপত মেছেজ কৰি মানুহ এটা মৰিব পাৰে নেকি। ধৰক যিসকল মানুহে ধৰক হোৱাটছএপত মেছেজ কৰি কিনে মৰে এটা ভাল মানুহে, সেইটো মানুহ নিশ্চয় পাগল হ'ব লাগিব। কাৰণ আজিকালি আপোনালোকে শুনিছে নেকি যে হোৱাটছএপত মেছেজ কৰি কোনোবা মানুহ মৰা। আৰু আজিকালি মানুহবিলাকে বহুতে জানা হৈছে আৰু হোৱাটছএপ চলাব পৰা হৈছে, ছচিয়েল মিডিয়া ভালকৈ চলাব জনা হৈছে, ইণ্টেলিজেন্ট হৈছে, এডুকেটেড হৈছে মানুহবোৰ। আৰু মানুহবোৰে এইবোৰ গেম খেলি নমৰে। আৰু এইটো আৰ্জেণ্টিনাতে হোৱা বুলি আমি শুনিছো, আৰু এনেকৈ ক'ৰবাত হোৱা বুলি শুনিছো, কিন্তু আমি অৰিজিনেলিটো দেখা নাই। আৰু অৰিজিনেলি এইটো কিমান সত্য আমি এতিয়ালৈকে নাজানো। চ' আপোনালোকে ভয় খাব লগা কথা নাই। আৰু তথাপিতো এটা কথা যে আমি সাৱধান হৈ চলিব লাগে সকলো ক্ষেত্ৰতে। চ' আপোনালোকে যদি আপোনালোকৰ মোবাইলত হোৱাটছএপত ধৰক আননন নাম্বাৰেৰে মেছেজ আহে, ধৰক 81 কিবা এনেকুৱা ধৰণৰ 5357 এনেকুৱা, যদি 91 আমাৰ ভাৰতৰ নাম্বাৰবোৰৰ আগত +91 থাকে। চ' এনেকৈ 81353557 এনেকুৱা যদি থাকে নাম্বাৰ আগত, তেনেহলে সেই নাম্বাৰত আপোনালোকে মেছেজ নিদিব, যদি আপোনালোকক মেছেজ দিয়ে ৰিপ্লাই নিদিব। আৰু এনেকুৱা ধৰণৰ নাম্বাৰে যদি কিবা কাৰণতো মেছেজ দিয়ে তেনেহলে সেই নাম্বাৰটো আপোনালোকে ব্লক কৰিব, কাৰণ সেই নাম্বাৰটো মমো গেমৰ পৰা সেই নাম্বাৰটোৱে মেছেজ দিব পাৰে। আৰু এনেকুৱা কথা। আৰু যদি আপোনালোকে অলপ কিছু বুজি পালে মমো গেমছৰ ওপৰত, চ' লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে বেছি ভয় খাব লগা কথা নাই, কাৰণ আজিকালিৰ মানুহে নিজৰ মাক বাপেকৰ কাৰণে নমৰে, আৰু এটা হোৱাটছএপৰ মেছেজৰ কাৰণে মানুহ এটা আত্মহত্যা কৰিব পাৰিব বুলি আপোনালোকে ভাবে নেকি। চ' সেইটো আছিল 12 বছৰীয়া এটা ছোৱালীৰ কথা, তাই একো নাজানে, ধৰক সৰু ছোৱালী। চ' মেছেজ এনেকৈ পাইছে, ধৰক এনেকৈ আত্মহত্যা কৰিলে। চ' কিন্তু এটা ডাঙৰ মানুহে, ধৰক আমাৰ দৰে মানুহ এটাই, ধৰক আমাৰ বয়সৰ এটা যুৱক এটাই, ধৰক ছোৱালী এটাই মৰাটো ইম্পচিবল কথা আজিৰ দিনত। আৰু ব্লু হুৱেলছৰ কথা সকলোৱে শুনিছে। চ' ব্লু হুৱেলছৰ পিছত সকলো মানুহে সজাগতা হৈছে যে এইটো গেমছ কেনেকুৱা হ'ব পাৰে। তো আজিকালি মানুহে এইটো গেমছ নেখেলে, আৰু যদি খেলিব ট্ৰাই কৰে তেনেহলে আপোনালোকে এইটো গেমছ খেলিব ট্ৰাই নকৰিব, কাৰণ এইটো গেমছ ইমান ভাল নহয় শুনাত কিনে। চ' আজিৰ কাৰণে এইখিনিয়ে আছিল, আৰু আপোনালোকে এইটো গেমছ খেলিবলৈ চেষ্টা নকৰিব, আৰু এনেকৈ যদি মেছেজ দিয়ে আপোনালোকে সেই নাম্বাৰটো ব্লক কৰি দিব। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিল। বাই বাই।